যোৱা নে কিনো নোযোৱা কিয় নোযোৱা কেলে সেইবোৰ চব ৰেডি তই মিলাই লৈছে তোমাক নালাগে মুগা কাপোৰ পিন্ধিব এইবোৰ চব ৰেডি দেখিছে শৰ্মা নাযায় আজি চব ইউনিফৰ্ম মুগা গাড়ীৰ কাৰণে ৰখি আছোঁ আমি এতিয়া নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি আহি আছোঁ লখিমপুৰ ত্যাগ ক্ষেত্ৰ ইয়াতে লাচিত দিৱস পাতিছে আৰু আমি পাই গ'লোহি অলৰেডি এতিয়া চাওক ইয়াৰ পৰিৱেশ কেনেকুৱা ধুনীয়া পৰিৱেশ এটা বহুত সুন্দৰ এটা পৰিৱেশ বিৰাজমান হৈ আছে দিহানাম হৈ আছে ৰাতি ফাংচন আছে ইয়াতে এতিয়া ভাষণ দিব এয়া দেখিছে তো ফিল্ডলৈ সোমাই যোৱাৰ আগতে আমি আপোনালোকক শোভাযাত্ৰাখিনি দেখুৱাইছোঁ ইয়াৰ চাওক শোভাযাত্ৰা আচলতে শেষেই হৈ গ'ল সোমালেহি আৰু আহি পিনে এয়া চাওক এয়া দেখিছে জয়মতীক শাস্তি দি আছে গ্ৰহণ কৰিছে চৰকাৰে যি লাচিত দিৱসৰ কাৰ্যসূচী ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে আমি বৰ্তমান এই চৰকাৰখনক ধন্যবাদ জনাইছোঁ ঔৰংজেবৰ মোগল সেনাৰ বিৰুদ্ধে লাচিত বৰফুকনৰ অভূতপূৰ্ব বিজয় দেশভক্তি বীৰত্ব কীৰ্তি স্মৰণ কৰাৰ লগতে আমাৰ লখিমপুৰৰ গৌৰৱ অসমৰ গৌৰৱ কল্যাণী শিল্পী আব্দুল পেগু আৰু তেখেতক উদযাপন সমিতিৰ তৰফৰ আব্দুল পেগুৱে যাতে এনেদৰে নিজৰ প্ৰতিভাৰে অসমৰ নাম উজ্জ্বল কৰি যায় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পুনৰ ৰাইজৰ এজাৰি হাত চাপৰিয়ে তেখেতক আশীৰ্বাদ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ মহোদয়ক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত হোৱা বীৰ পুৰুষ লাচিত দিৱসৰ আজি এই আলোচনা চক্ৰৰ সভাপতি প্ৰমুখ্যে মঞ্চত উপবিষ্ট থকা সন্মানীয় অতিথি মুখ্য অতিথি তথা বিশ্ব হিন্দু মহাসংঘৰ সমূহ কৰ্মকৰ্তা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তা আৰু সন্মুখত উপবিষ্ট থকা আই মাতৃ আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ বীৰ লাচিত তুমি ভোটাতৰা অসমৰ শৌৰ্য বীৰ্য শকতিৰ উজ্জ্বল জ্যোতিষ্ক স্বাভিমানৰ সপোন বুকুত বান্ধি শৰাইঘাটৰ ব্ৰহ্মপুত্ৰৰ বুকুত দুবাহুত দুৰ্যৰে শকতিলৈ মঞ্জৰি উঠিল অসমৰ উন্নতি শকতিৰ দেৱতা তোমাৰ হৃদয়ত মোমাইৰ বুকুত হেংদান হানি পিন্ধালা অসমক সুবৰ্ণ কীৰ্তি পিন্ধালা অসমক সুবৰ্ণ কীৰ্তি অতীত বৰ্তমান ভৱিষ্যতৰ প্ৰতিশ্ৰুতি শৰাইঘাট অস্ত্ৰক্লান্তা ভস্মাচল বুকুৰ তেজেৰে অঞ্জলি যাচি আহোম জিকিলে অসম আহোম জিকিলে অসম মোগল হাৰিল ভৱিষ্যতলৈ জীৱন আহুতিৰ কীৰ্তি ৰাখি আদৰ্শ ৰাখি নতুন পুৰুষলৈ সন্মান যাচি সহোদৰ বীৰ পুৰুষ লাচিতলৈ
আজি প্ৰয়োজন নতুন বলৰ সুদূৰ পসাৰী ভকতি আজি হেৰাব খোজে আহোমৰ বল আজি জাতি জনজাতি অসমৰ বল বিচাৰিব লাগিব পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিব লাগিব অসমক অসম স্বাধীন দেশ অসম বীৰৰ দেশ অসম স্বাধীন দেশ অসম বীৰৰ দেশ ৰাখিব লাগিব লাচিতৰ বাণ সুবৰ্ণ আখৰেৰে লিখিব লাগিব এইখন অসম দেশ এইখন লাচিতৰ দেশ এইখন অসম দেশ এইখন লাচিতৰ দেশ যে লাচিতৰ কথা যেতিয়া আমাৰ মনলৈ আহে তেতিয়াই আমি যে স্বাধীন জাতি আমি যে কার বহতীয়া নহয় সেই কথা আমাৰ মনলৈ আহে বিশিষ্ট ব্যক্তিসকল মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা অসম প্ৰেমী সুধী সমাজ অসমীয়া জাতিটো আৰু অসমীয়া সমাজখনৰ সংস্কৃতিক ধ্বংস কৰিবৰ কাৰণে এচাম ধুৰন্ধৰ ব্যক্তিয়ে অহৰ্নিশে চেষ্টা চলাই আছে কিয় আৰু সেই যিচাম ধুৰন্ধৰ ব্যক্তিয়ে অহৰ্নিশে চেষ্টা কৰিছে তেওঁলোক সৰু মানুহ নহয় তেওঁলোক মূৰ্খ নহয় তেওঁলোক তথাকথিত শিক্ষিত আৰু বুদ্ধিজীৱী কিয় কিয় লাচিত বৰফুকনৰ নাম লোৱাৰ লগে লগে বাঘ হাজৰিকাৰ কাল্পনিক চৰিত্ৰটোৱে আমনি কৰে অসমীয়া বীৰত্বৰ ইতিহাসত কিয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ওলোৱাৰ লগে লগে মৰুৰ দেশৰ পৰা অহা এজন গুপ্তচৰ আজান ফকীৰৰ নামে আমনি কৰে তাৰ মানে এইচাম বুদ্ধিজীৱীয়ে অসমৰ বায়ু পানী সেৱন কৰি অসমৰ মাটিত থাকি অসমৰ ভৱিষ্যত তেওঁলোকে অন্ধকাৰলৈকে ঠেলি দিব বিচাৰিছে নেকি লাচিত দিৱস হেনো এইবাৰৰ লাচিত দিৱস হেনো বিজেপিৰ লাচিত দিৱস ইমান নিৰ্লজ্জ মানুহ থাকিব পাৰে নেকি বন্ধুসকল আমাৰ আজিৰ ভিডিঅ'টো ইমানেই যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আমি এতিয়া যাব হৈ গ'ল আজি লাচিত দিৱসৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱালোঁ ভাষণ দেখিলে আপোনালোকে কি ধুনীয়া ভাষণ দিছে আৰু ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠানখিনি দেখাব পৰা হ'লে ভাল আছিল কিন্তু বিশেষ কাৰণত যাবগৈ লাগিব এতিয়া কাৰণ দিনটো আছোঁ ইয়াতে ঘৰৰ কথা আছে তো আমি যামগৈ এতিয়া বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব বাই